गोविंद कृष्ण प्रभु नारायण नारायण हे भीष्म नंदिनी मैं किन्तु सकलो बुझिब पारिছো मैं किन्तु सकलो बुझिब पारिছো তুমি কাক হৃদয় স্থান দিছা কিন্তু এটা কথা তুমি যে হৃদয় স্থান দিছা ইমান সহজে তুমি পাব পাৰিবা নোৱাৰা কাৰণ বকুৰ কৃষ্ণ মহাকুপতীয়া বকুৰ দিনে নিশাই গৰু চৰাত পুৰা কৃষ্ণই যে তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব সখী মদন আমার সখী সাথে স্ট্রাগল হয়েছে কত মনে থাকা তোমাকে বড় উত্তরের কথা বুঝে পোৱা মই নিজেও নাজানো মোৰ অন্তৰত কিহৰ জোৱাৰ উঠিছে নারায়ণ আশীৰ্বাদ মই কৰিছো প্ৰদান কিন্তু শুনা তোমাৰ দাদাৰ উৎপত্তিৰে ইফালে অহংকাৰ কৰি অংগীকাৰ কৰিছে তোমাৰ পৰা স্বয়ংবৰ হ'ব আৰু তোমাৰ স্বয়ংবৰ হ'ব আৰু সেই স্বয়ংবৰ সভালৈ বৰ হিচাপে কাক নিমন্ত্ৰণ কৰিছে জানা বৰ হিচাপে নিমন্ত্ৰণ কৰিছে সেদিয়া শিশুপাল আৰু সেদিয়া শিশুপাল উচিত সময়তে আহি হ'বহি উপস্থিত মহাৰাজে এইফালে আহিব ধৰিছে মই বাৰু মহাৰাজাৰ আগত সকলোখিনি ভাঙি পাতিব যদি মহাৰাজ মান্তি হয় তেন্তেতো ভালেই হ'ব নে কি কোৱা সখী প্ৰণাম মহাৰাজ দেৱৰ্ষি মোৰ প্ৰণাম গ্ৰহণ কৰি দেৱৰ্ষিক প্ৰণাম কৰ জোৱাই দেৱৰ্ষিৰ বাবে পাঠ্য যোগাৰ কৰিবলৈ তোমাৰ আয়েৰা কোৱাগৈ